সাংঘাতিক ধৰণৰ মানে ক্ৰাইম কৰা হৈছে বুলি মই ক'ব বিচাৰোঁ যে মইতো BPF দলৰ সক্ৰিয় এগৰাকী নেত্ৰী হওঁ মানে BPF দলৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰি কাম কৰিবৰ কাৰণে ভাল ৰাইজৰ প্ৰতি ভাল কাম কৰিবৰ কাৰণে চেষ্টা কৰোঁ ৰাইজৰ প্ৰতি ভাল দৃষ্টি ৰাখিবৰ কাৰণে মই চেষ্টা কৰোঁ সেই ক্ষেত্ৰত UPPL দলৰ কোনোবা ব্যক্তি হ'ব লাগে যে তেওঁৰ দুষ্ট প্ৰবৃত্তিৰ মানুহ এগৰাকীয়ে মোৰ পেজ একাউণ্ট খুলি পেলাই ফেক মানে বাতৰি প্ৰচাৰ কৰিছে যে সেইটো মই তীব্ৰভাৱে গৰিহণা দিছোঁ এনেকুৱা ধৰণৰ কাম যাতে ভৱিষ্যতে নকৰে তাৰ কাৰণে মই সকীয়াই দিছোঁ আৰু এই যে মোৰ পেজটো ফেক একাউণ্টৰ পেজটো খুলি পেলাই মোক এনেকুৱা ধৰণৰ প্ৰচাৰ কৰাটো অপপ্ৰচাৰ কৰাটো মই একশ্যন ল'ব লাগে বুলি মই আমাৰ পুলিচ প্ৰশাসনক মই অনুৰোধ কৰিম যাতে তেওঁলোকে যিগৰাকী ব্যক্তিয়ে এই ফেক একাউণ্ট খুলি পেলাই মোৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে আৰু দলত মোৰ ভাৱমূৰ্তিটো মানে বিনষ্ট কৰি দিবৰ কাৰণে যিগৰাকীয়ে চেষ্টা কৰিছে তেওঁক মানে উলিয়াই পানিছমেণ্ট দিব লাগে আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মহিলা শাখা তেওঁলোকে মানে কোকৰাঝাৰ পুলিচ থানাত গৈ পেলাই তেওঁলোকে এই পেজৰ ওপৰত FIR দিব আজিয়ে মানে তেওঁলোকে FIRটো লজ কৰিব আৰু মই ৰাইজৰ ওচৰত মানে প্ৰাৰ্থনা ৰাখিছোঁ এই যিটো ভুৱা বাতৰিটো প্ৰচাৰ কৰিছে সেই প্ৰচাৰ কৰা বাতৰিটো আপোনালোকে বিশ্বাস কৰিব নালাগে আমাৰ BPF দলটো এতিয়াও মানে সুৰক্ষিত হৈ আছে আৰু মই BPF দলৰ হৈয়ে মানে সক্ৰিয়ভাৱে কাম কৰিছোঁ আৰু ৰাইজৰ ওচৰত থাকি পেলাই সকলো সমস্যা দূৰ কৰিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ গতিকে মোৰ ওপৰত কোনো ধৰণৰ সন্দেহ কৰিব নালাগে মই BPF দলৰ হৈ পেলাই সদায় কাম কৰি আহিছোঁ আৰু ভৱিষ্যতেও কাম কৰি থাকিম মই কোনো UPPL দলৰ কাৰণে ভোট খোজা মই মানুহ নহওঁ গতিকে ৰাইজক মই অনুৰোধ কৰিছোঁ এই ভুৱা প্ৰচাৰটো আপোনালোকে বিশ্বাস নকৰিব আৰু BPF দলতে থাকি BPF দলে আকৌ পুনৰবাৰ চৰকাৰ গঠন কৰিব এইটো একেবাৰে ধ্ৰুৱ সত্য হয় গতিকে আপোনালোকে কোনো ধৰণৰ মানসিকভাৱে দুৰ্বল হ'ব নালাগে সক্ৰিয় হৈ পেলাই আপোনালোকে নিজৰ অঞ্চলৰ কাৰণে কাম কৰিবৰ কাৰণে আগবাঢ়িব লাগে এইখিনি মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি বহি নাথাকোঁ আমাৰ ৰাইজে ইমান সহজতে মানে পতিয়ন নাযায় আৰু আজি সেইকাৰণে মই ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ যে এইটো একেবাৰে মিছা কথা UPPL দলে আমাৰ ৰাইজক বিচলিত কৰিবৰ কাৰণে মোৰ পেজ খুলি পেলাই এই বাতৰিটো প্ৰচাৰ কৰিছে গতিকে ৰাইজ আপোনালোকে কোনো ধৰণৰ বিচলিত হ'ব নালাগে বিশ্বাস কৰিব নালাগে আমাৰ BPF দলটো সদায় সক্ৰিয় দল হিচাপে ৰাইজৰ মাজত থাকিব সেইটো আপোনালোকৰ TV চেনেলৰ মাধ্যমত মই দেখিছোঁ সেইকাৰণে মই আজি শ্ৰীৰামপুৰ গেটত গৈছোঁ তাত যাতে খোৱা যিটো দিয়া হয় সেই খোৱাত যিটো যেনেকুৱা ধৰণৰ ছিষ্টেমত দিব লাগে তেনেকুৱা ধৰণৰ ছিষ্টেমত দিয়া হয় তাৰ কাৰণে মানে যাতে ভুল নহয় তাৰ কাৰণে মই গৈছোঁ তাত গৈ পেলাই দেখা পাইছোঁ যে যিবিলাকে খায় তাহাঁতে নিয়ম কানুনটো মানিব নোখোজে কাৰণ তেওঁলোক শ্ৰমিক হয় শ্ৰমিক কাৰণে যিবিলাক প্ৰভিজন বা গাইডলাইন সেই গাইডলাইনটো মানিব নিবিচাৰে নিয়মটো মানিব নিবিচাৰে ডাষ্টবিন আছে ডাষ্টবিনত পেলাব নিবিচাৰে য'তে ত'তে পেলাইছে তো আমাৰ তাত তেনেকুৱা ধৰণৰ প্ৰভিজনৰ আশা নাই যে খাই থকা অৱস্থাত তেওঁলোকে মাইকত এনাউন্স কৰিব লাগে যে আপোনালোকে খোৱা যিটো পাত কাগজ সেইটো ডাষ্টবিনত পেলাব লাগে সেইটো কৈ থাকিব লাগে আৰু এইটো প্ৰভিজনটো তেওঁলোকে বনোৱা নাই মই তেওঁলোকক কৈছোঁ এনেকুৱা ধৰণৰ প্ৰভিজন ৰাখিব লাগে বুলি আৰু বৰষুণৰ সময়ত কষ্ট পাইছে কিছুমানে যথেষ্ট কষ্ট পাইছে আৰু যিবিলাক আমাৰ দুখীয়া
তেওঁলোকে ইমান দিন ধৰি পেলাই একেটা কামকে কৰি আছে, আমনি লাগিছে, ভাগৰ লাগি গৈছে, তেতিয়া অলপমান ভুল হয় আৰু অলপ ত্ৰুটি হয়। কিছুমান মানুহ আহিছে সোনকালে তেওঁলোকক মানে কিবা এণ্ট্ৰি কৰা নাই আৰু স্ক্ৰিনিং কৰা নাই, এনেকুৱা ধৰণৰ হয়। কাৰণ আজি অলপ হালকা হৈছে, আজি বাহিৰৰ পৰা অহা মানুহবিলাক সোমোৱাবিলাক অলপ হালকা হৈছে, কিন্তু যোৱাকালিলৈকে যথেষ্ট ভিৰ আছিলে। ভিৰ থকাৰ কাৰণে মানুহবিলাকে যিমান সুন্দৰকৈ তেওঁলোকক মানে স্ক্ৰিনিং কৰিব লাগে, সময়মতে আহি পাব লাগে, সেইখিনি হোৱা নাছিল। কিন্তু আজিৰ পৰা তেওঁলোকে সুন্দৰকৈ কৰিছে আৰু মই নিজে চাই আহিছোঁ। আমাৰ প্ৰবাসী অসমীয়া শ্ৰমিকসকলক বা প্ৰবাসী অসমীয়াসকলক যিসকলে মানে হাইৱেদি তেওঁলোকে গাড়ী লৈ পেলাই আহিছে, তেওঁলোকে যাতে আমাৰ বিষয়াসকলে যিটো পৰিশ্ৰম কৰিছে সেইটো বুজিব লাগে আৰু তেওঁলোকে আমাক সহায় কৰিব লাগে যে তেওঁলোকে নিয়ম কানুনটো পালন কৰি যাতে সুন্দৰকৈ পৰিৱেশটো ৰক্ষা কৰে, সুন্দৰ পৰিৱেশ ৰক্ষা কৰে। তাৰ কাৰণে আমাৰ বিষয়াসকলক যিসকলে তাত কাম কৰি আছে, দিনে ৰাতি কাম কৰি আছে, তেওঁলোকক সহায় হোৱাকৈ তেওঁলোকে মানে নিয়ম কানুনবিলাক মানিব লাগে। আমাৰ প্ৰভিজন আছে, যদি এনেকুৱা ধৰণৰ ফেক একাউণ্ট খুলি পেলাই ফেচবুকত বাতৰি প্ৰচাৰ কৰে, তেতিয়াহ'লে পুলিচ প্ৰশাসনে তেওঁৰ ওপৰত মানে একশ্যন ল'ব লাগে আণ্ডাৰ দ্য প্ৰভিজন সেকশ্যন অফ 66/67 অফ IT ইনফৰমেশ্যন টেকনলজি এক্ট 2000। এইটো এক্টৰ আণ্ডাৰত মানে পুলিচ প্ৰশাসনে এই ব্যক্তিটোক বিচাৰি উলিয়াই জেলত দিব লাগে, একশ্যন ল'ব লাগে আৰু জেলত দিব লাগে। এইটো মই মানে পুলিচ প্ৰশাসনৰ ওচৰত মই অনুৰোধ ৰাখিছোঁ। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এতিয়া সৰু ডাঙৰ মিলাই পেলাই 22টা কোৱাৰেণ্টাইন চেণ্টাৰ হৈছে আৰু ইছলামপুৰ গেটৰ মাজেদি সোমাই অহা বাহিৰৰ প্ৰবাসী শ্ৰমিক আৰু লগতে অন্যান্য ব্যক্তি, কিছুমান বিষয়াও আছে, বাহিৰত ট্ৰিটমেণ্টৰ কাৰণে যোৱা কিছুমান ব্যক্তিসকলো আছে। এইসকলক মিলাই পেলাই 30,000ৰ বেছি আমাৰ অসমত সোমাইছে ইছলামপুৰ গেটেদি। তাৰে মানে অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নহয়, বিভিন্ন ডিষ্ট্ৰিক্টৰ মানুহবিলাকে ইছলামপুৰ গেটেদি সোমোৱাৰ সংখ্যাটো ইমানখিনি 30,000ৰ অধিক হৈছে। তো আজি মই নিজে কৈছিলোঁ, তাতে বৰষুণ পৰি আছে, সেই প্ৰবাসী অসমীয়া মানুহবিলাকৰ কিমান অসুবিধা হৈছে সেইটো মই চাবলৈ গৈছিলোঁ। তাত গৈ পেলাই আমি কিছুমান অলপ ব্যৱস্থাটো ল'বৰ কাৰণে মই HDO আৰু HDP তেওঁলোকক মই কৈ আহিলোঁ। মোৰ লগত DC আৰু আৰক্ষী অধীক্ষক আছিলে। আমি সকলো গৈ পেলাই তাত চাইছোঁ, পৰিৱেশটো সুন্দৰ বনাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। এতিয়া হাজাৰ হিচাপে নাই, আহিছে গৈছে, তাৰমানে চেক কৰাৰ পিছত, চব কৰাৰ পিছত, চেম্পল লোৱাৰ পিছত মানে তেওঁলোকক যদি পজিটিভ নোলায় তেতিয়াহ'লে তেওঁলোকক ৰিলিজ কৰে। কিন্তু এনেকুৱা ধৰণৰ কৰিছে যে চব কালেকশ্যন কৰাৰ পিছত নিজৰ ডিষ্ট্ৰিক্টতো পঠিয়াই দিয়া হৈছে, এনেকুৱা ধৰণৰ কৰিছে। সেইকাৰণে সংখ্যাটো এতিয়াও মানে স্থিৰ নহয় আৰু চেঞ্জ হৈ থাকে। গতিকে আমি মানে এনেকুৱা ইমানখিনি আছে বুলি ক'ব নোৱাৰোঁ। আজি বা কিমান গ'ল, নিজৰ ডিষ্ট্ৰিক্টলৈ পঠিয়াই দিয়া হয়, আজি বা কিমান তেওঁলোকক ৰিলিজ কৰা হ'ল, সেইটো হিচাপ এতিয়া মই লগত নাই। যোগেদি অহা মানুহবিলাকে আহি পেলাই বিৰক্তিটো নাপায়, তাৰ কাৰণে সুবিধা কৰি দিব পৰাকৈ যাতে গেটত থকা বিষয়াসকলে ভালকৈ কাম কৰে, তাৰ কাৰণে তেওঁলোকক আমি নিৰ্দেশ দি আহিছোঁ। এতিয়া COVID-19 ওলাইছে, সেইটো বাহিৰৰ পৰা অহা প্ৰবাসী অসমীয়া হয়, কিন্তু আমাৰ মানুহবিলাক আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ নহয়। কোৱাৰেণ্টাইন চেণ্টাৰত থকা যিবিলাক ব্যক্তি তেওঁলোকৰ পৰা ওলাইছিল,
কিন্তু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ব্যক্তি নহয়, গতিকে মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ। যি নহওক আমি চেষ্টা চলাইছোঁ কোৱাৰেণ্টাইন চেণ্টাৰতো তেওঁলোকক ভালকৈ ৰাখিবৰ কাৰণে। আমাৰ দুখীয়াসকলে যথেষ্ট কষ্ট কৰিছে আৰু যিসকলে খাদ্যবিলাক দিবলৈ দিছে তেওঁলোকেও মানে ভালকৈ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। তো এনেকৈ আমি মানুহবিলাকক অলপ ভালকৈ ৰাখিবৰ কাৰণে চেষ্টা